আমাক বধিবৰ বাবে হেনো হও মই তোৰ ঋষি মুনি গণে হেনো ওম স্বাহা মৰণ যজ্ঞৰ হেনো কৰি চাইজন গতিকে সিহঁতক ক্ষমা কৰিব নোৱাৰি সিহঁতক হত্যা কৰিব লাগিব আৰু ইমানৰ পাছতো যদি সিহঁত শান্ত নহয় তেতিয়া আছে মানে যত সিহঁতৰ পূজনীয় দেৱতা ব্ৰহ্মা বিষ্ণু কৈলাসৰে মহেশ্বৰ তিনিওকে ধৰি আনি সিহঁতৰ মুণ্ডময় কৰিম